হে গাইছ আজি মিনি ব্লগলৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ছেকেণ্ড ছেমিষ্টাৰৰ ফাৰ্ষ্ট ক্লাছ আছে, সেই বুলি কলেজলৈ যাবলৈ ৰেডি হৈ আছোঁ। এটা কথা আপোনালোকে জানেনে, ছোৱালীহঁততকৈ ল'ৰাহঁতলৈ মানে ৰেডি হওঁতে সোনকালে হৈ যায়। সেই বুলি মই ফাইনেলি ৰেডি হৈ গ'লোঁ। বাইকত মানে বহুত ধূলি আছিলে, সেইকাৰণে মানে বাইকটো অলপ চাফা কৰি ল'লোঁ। আৰু দাদা অলপ আজি সোনকালে উঠিছে, ৰ'দৰ মাজত বহি আছে। মই দাদাৰ লগত অলপ কথা পাতিলোঁ। আজি বতৰটো বহুত ধুনীয়া হয়, মানে এতিয়া ঠাণ্ডা লাহে লাহে কমিয়ে যাব। সেই ময়ো কলেজ আহি পাই গ'লোঁ। মেম ক্লাছ কৰি আছে, বলক ক্লাছ ৰুমলৈ সোমাওঁ। হে গাইছ 1 ঘণ্টামান ক্লাছ কৰি কিনে বাহিৰলৈ ওলালোঁ। এতিয়া মানে লগকেইটাৰ লগত লগ কৰিম, বলক। চাওক, এই যে আমাৰ ল'ৰা ছোৱালীকেইটা ক্লাছ কৰি আহি ডাঙৰ ডাঙৰ টায়াৰৰ মাজত বহি মিটিং কৰি আছে, লগতে ফাষ্টফুড কুৰকুৰি এইবোৰ খাই আছে। আৰু এটা ল'ৰা মোক চকলেট দিবলৈ এটা চকলেট পালোঁ, আৰু সেই ছোৱালীটো মানে মোক এটা চকলেট দিবলৈ বেগৰ পৰা ওলাই 2টা চকলেট পাই গ'লোঁ মই। আৰু সেইফালে চাওক, ছোৱালী এটা মোক কুৰকুৰি চিপছৰ গুড়া দিবলৈ ৰেডি হৈ গ'লে। চিপছৰ গুড়া দিলে মোৰ এইখিনি খাব লাগিব আৰু। তো বলক আজি ভিডিঅ'টি মনে এৰিছোঁ। বাই নেক্সট ভিডিঅ'ত লগ পাম, টাটা।